ভোটাৰ তালিকায়ো বেকফুটলৈ নিব নেকি কংগ্ৰেছক প্ৰাৰ্থীৰ প্ৰথমখন তালিকাক লৈ এটা নস্যাৎ কৰিব নোৱাৰা অভিযোগ সত্য বুলি প্ৰমাণ কৰি কংগ্ৰেছীৰে মুকলি ক্ষোভ প্ৰকাশ অখিল গগৈয়ে বেয়া পাইছেই বহু কংগ্ৰেছীয়েও বেয়া পাইছে প্ৰাৰ্থীত্বৰ প্ৰথম তালিকাখনত তিনিগৰাকী প্ৰাক্তন প্ৰয়াত মুখ্যমন্ত্ৰীৰ পুত্ৰ আছে তিনি প্ৰয়াত মন্ত্ৰীৰ পুত্ৰ আছে এনে চৰ্চাবোৰ পোহৰলৈ অহাৰ পাছতে প্ৰাৰ্থী তালিকাক লৈ মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছৰ কঁকালত প্ৰথমটো কোব মৰাৰ সুবিধা পালে খুৰধাৰ সমালোচনা মুখ্যমন্ত্ৰীয়ে ক'বই সেইটো গৌৰৱ গগৈয়েও জানে প্ৰিয়ংকা গান্ধীয়েও জানে কিন্তু ৰাতুল কলিতাই যে লিখিব সেইটো গৌৰৱ গগৈয়ে হয়তো জনা নাছিল কংগ্ৰেছ নেতা ৰাতুল কলিতা সিদিনা যে ৰাজীৱ ভৱনত প্ৰতিবাদ কৰোঁতে আৰক্ষীয়ে যে গটিয়াইছিল ঘুচিয়াইছিল সেইজন নেতা ৰাতুল কলিতা কলিতাই পিটন খালে এজাহাৰ দিলে তদন্ত পদক্ষেপৰ খুব পিছৰ কথা কংগ্ৰেছৰ প্ৰাৰ্থী তালিকাই অসহ্যকৰ পীড়া দিলে ৰাতুল কলিতাই সামাজিক মাধ্যমত লিখিলে 2001ৰ পৰা কংগ্ৰেছৰ হৈ আগবঢ়োৱা স্বাৰ্থহীন সেৱাৰ কথা লিখিলে ৰাতুল কলিতাই সিদিনা প্ৰদেশ কংগ্ৰেছে লোৱা কাৰ্যসূচী ভাৰত জোড়ো যাত্ৰা বাগানে বাগানে কংগ্ৰেছ চাঙে চাঙে কংগ্ৰেছ পাহাৰে পাহাৰে কংগ্ৰেছ ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা কাৰ্যসূচীত দিন ৰাতি একাকাৰ কৰি দিয়াৰ কথা ক'লে ৰাতুলে 2021ত পৰাজয় হোৱাৰ পাছৰে পৰা যেতিয়া কোনো নাছিল নলবাৰী সমষ্টিৰ ঘৰে ঘৰে গৈ কৰ্মীৰ খা খবৰ লৈ থকাৰ কথা উৎসাহ যোগোৱাৰ কথা ক'লে ৰাতুল কলিতাই ৰিজাল্ট হিচাপে কি পালে ৰাতুল কলিতাই মাতৃ আইচিউৰ বেদত মৃত্যুৰ সৈতে যুঁজি থকা সময়ত তেওঁৰ ঠাইত আন এজনক দিয়া হ'ল দায়িত্ব পিছলৈ যিজন বিজেপিলৈ গ'ল মানে প্ৰফুল্ল কুমাৰ দাস প্ৰদেশ কংগ্ৰেছৰ কমিটিৰ পৰা বাদ পৰিল বাৰে বাৰে প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হৈছে আৰু কিমান সেৱা আগবঢ়াব লাগিব প্ৰশ্ন ৰাতুল কলিতাৰ মানে ৰাতুল কলিতাই বেয়া পাইছে এওঁ প্ৰদেশ কংগ্ৰেছৰ সামাজিক মাধ্যম আৰু তথ্য প্ৰযুক্তি বিভাগৰ সহ অধ্যক্ষ জন চৌধুৰী জনেও লিখিলে কংগ্ৰেছে প্ৰকাশ কৰা তালিকাখন নিৰাশাজনক 90% প্ৰাৰ্থীয়ে হাৰিবলগীয়া প্ৰাৰ্থী এই ভোটাৰ তালিকা সন্দৰ্ভত পৰ্যালোচনাৰ আৰু জবাবদিহি কৰাৰ প্ৰয়োজন আছে এয়া জানো সৰু কথা মানে চৌধুৰীয়ে বেয়া পাইছে কংগ্ৰেছে ৰহাৰ পৰা টিকট দিলে উৎপল বনিয়াক টিকট পাম বুলি আশা কৰি ৰৈ থকা জ্যেষ্ঠ নেতা তথা ৰহা ব্লক কংগ্ৰেছৰ প্ৰাক্তন সভাপতি মুকুট দাসে দলীয় নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিলে উৎপল বনিয়াক সমালোচনা প্ৰাৰ্থী হিচাপেও উৎপল বনিয়া যাক টিকট দিয়াৰ কথা কৈছে তেওঁ আহিছে যোৱা 16 মাৰ্চত তাৰ আগতে তেওঁ অসম জাতীয় পৰিষদৰ পৰা উঠিছিলে তাৰ আগতে বিজেপি আছিলে তাৰ আগত তেওঁ পিছত ঘূৰি আহি আকৌ এজেপিৰ পৰা টিকেট লৈ যেতিয়া হাৰিলে কিছুদিনৰ পিছতে আকৌ তেওঁ ইফাল কৰি কংগ্ৰেছত যোগদান কৰাৰ আগতে তেওঁ আমি গম পোৱা মতে তেওঁ বিজেপিৰ নেতা পীযুষ হাজৰিকা ডাঙৰীয়াৰ ঘৰলৈ গৈ তেওঁ বিজেপিত যোগদান কৰিম বুলি কৈছিলে ঠেলাগতাই লাগিল কংগ্ৰেছ কাৰ্যালয়ৰ সন্মুখত মুকুট দাসেও বেয়া পাইছে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰাৰ পাছত এনেকৈ ইজনৰ পাছত সিজন কংগ্ৰেছীয়ে যদি নেতৃত্বক বেয়া পায় তেন্তে কথাবোৰ বেয়া হ'বগৈ অখিল গগৈয়ে ইতিমধ্যে বেয়া পাইছেই কথাবোৰ ৰাইজে বেয়া পালেহে বহু যুৱতীৰ নগ্ন শৰীৰ আবদ্ধ হৈছে কেমেৰাত আন এগৰাকী যুৱতীৰ ষড়যন্ত্ৰ যেন প্ৰেমিকা হোৱাৰ দায়িত্ব পালন লাজ লগা কাণ্ড শিৱসাগৰৰ প্ৰেমিক মৃদু পৱনৰ জালুকবাৰীত থকা টাটা ইনষ্টিটিউট অফ ছ'চিয়েল ছায়েন্সেছত সংঘটিত হৈছে সভ্য সমাজক লজ্জানত কৰা এটা ঘটনা শিক্ষানুষ্ঠানখনৰে এইগৰাকী ছাত্ৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এওঁ কি কৰিছে শুনক প্ৰতিষ্ঠানখনৰ ছাত্ৰী নিবাসৰ স্নানাগাৰত এটা গোপন কেমেৰা সংলগ্ন কৰিছিল যুৱতীগৰাকীয়ে তাতে আবদ্ধ হৈছিল ছাত্ৰীসকলৰ শৰীৰ আৰু স্নানৰ ভিডিঅ' চাবোনৰ বাকচত ভৰোৱা আছিল কেমেৰা সংলগ্ন আছিল হাইটেক প্ৰচেছৰ সেই প্ৰচেছৰটো যুৱতীগৰাকীৰ মোবাইলৰ ৱাইফাইৰ জৰিয়তে সংযোগ কৰি দূৰৈত বহিয়ে লাভ কৰিব পৰা গৈছিল ছাত্ৰীয়ে গা ধুই থকা দৃশ্য সেই দৃশ্য পোনে পোনে মোবাইলত চাবলৈ পাইছিল এজন যুৱকে সেই যুৱকজনো আৰক্ষীৰ জালত সম্পৰ্কত দুয়ো প্ৰেমিক প্ৰেমিকা স্কুলীয়া দিনৰে প্ৰেম যুৱকজন শিৱসাগৰৰ মৃদু পৱন বৰা প্ৰেমিকৰ কথামতে এই কাম কৰিছিল যুৱতীগৰাকীয়ে আৰক্ষীৰ জেৰাত কৈছে কথাবোৰ উদ্দেশ্য কি ফৰেনচিকৰ সহায় IIT গুৱাহাটীৰ সহায় ল'লে জালুকবাৰী আৰক্ষীয়ে এই দৃশ্যসমূহ কিন্তু মৃদু পৱনে কোনো ৱেবছাইটত আপলোড কৰাৰ তথ্য পোৱা নাই সামাজিক মাধ্যমতো নাই গোটেই ঘটনাটোত আমি অনুসন্ধান কৰিলোঁ আৰু কোনো অনুসন্ধান কৰিবলগীয়া আৰু নাই গোটেই বিষয়টো জল পটপটকৈ আমাৰ ইয়াত ওলাই পৰিছে এই সংক্ৰান্তত আমি ফৰেনচিক ছায়েন্সৰ সহায় লৈছোঁ আৰু এই সংক্ৰান্তত আমি ইতিমধ্যে আমাৰ স্থানীয়
IIT গুৱাহাটীৰো সহায় লৈছোঁ ঘটনাটো সম্পূৰ্ণৰূপে আমি ফাদিল কৰিবলৈ সক্ষম হৈছোঁ ডিভাইচৰ পৰা যিবিলাক ভিডিঅ' বা যিখিনি বস্তু তাৰ পৰা ট্ৰান্সমিট হৈছে সেইবিলাক কোনো বেলেগ ছ'চিয়েল মিডিয়াত বা ক'ৰবাত প্ৰচাৰ হৈ যোৱা নাই আৰু সেই বিষয়ে আমি এটা জোৰ তদন্ত চলাই আছোঁ ধন আহৰণৰো কোনো তথ্য প্ৰমাণ নাই আৰক্ষীৰ হাতত তেন্তে কিয় মৃদুপৱনে এই কাম কিয় কৰিছিল কেৱল চাবলৈ উদ্দেশ্য যি নহওক খুদ প্ৰেমিকাই এই ঘটনাত সহায় কিয় কৰিলে মৃদুপৱনক ৰহস্যজনক এয়াই কিন্তু প্ৰথম নহয় তেওঁ যিজন প্ৰেমিক আছে সেই প্ৰেমিকজনৰ এটা মানসিক এটা তেওঁৰ এটা অৱস্থা এনেকুৱা যে তেওঁ সেই ধৰণৰ কামবিলাক কৰি ভাল পায় আৰু তদন্তকালত দেখা গৈছে যে তেওঁ ইতিমধ্যে ইয়াৰ আগতো এনেকুৱা ঘটনা তাইক লগত লৈ কৰাৰ আমি প্ৰমাণ পাইছোঁ আন প্ৰতিষ্ঠানতো প্ৰেমিক প্ৰেমিকাই মিলি এনে কাম কৰিছিল প্ৰেমিকাই কথাটো মানি ল'লে কিয় ব্লেকমেইলিঙৰ কিবা দিশ আছে নেকি সকলো তদন্ত কৰি আছে আৰক্ষীয়ে যিয়ে নোলাওক কিন্তু ঘটনাটো আশ্চৰ্যজনক ৰাজ্যৰ ৰাজনীতিৰ এটা অন্যতম সমষ্টি নাজিৰাত এইবাৰ কি হ'ব নাজিৰাত হ'ব নেকি পৰিৱৰ্তন বিৰোধী দলপতিৰ সমষ্টিত বিজেপিৰ ৰণহুংকাৰ ২৬ৰ বিধানসভাত কংগ্ৰেছৰ দখলত থকা বহুকেইটা সমষ্টি এইবাৰ বিজেপিৰ টাৰ্গেটত ইয়াৰ ভিতৰত উজনি অসমৰ অন্যতম সমষ্টি নাজিৰাত পদুম ফুলাবলৈ বিজেপি সংকল্পবদ্ধ হৈছে সমষ্টিৰ নিৰ্বাচনী বতৰা ল'বলৈ নাজিৰাত উপস্থিত হোৱা NKTVৰ সন্মুখত কেইগৰাকীমান সাধাৰণ ভোটাৰ যোৱা ১৫ বছৰ শাসনকালত আমাক কংগ্ৰেছে যিটো দিলে সেইটো আমি বিশেষ ক'বলগীয়া নাই সকলো ৰাইজে জানি আছে যে বৰ্তমান বিজেপি চৰকাৰৰ দিনত আমি বহুত সুবিধা পাইছোঁ আৰু তাতে এক কথা হ'ল কিন্তু আমাৰ বিনা কাৰণত ল'ৰা ছোৱালীয়ে চাকৰি পাইছে আৰু এটা ডাঙৰ কথা এটা হ'ল কিন্তু ৰাস্তা পদূলিকে আদি কৰি সকলোখিনি উন্নত হৈছে বিজেপি বিচাৰিছে কাৰণ বিজেপি চৰকাৰে বহুত সুবিধা দিছে কণ নাতিলৈকে ইউনিফৰ্মৰ পৰা আদি কৰি ধৰি লওক 9-10লৈকে স্কুটি চাইকেল দিয়ে বটাইছে সেইটো কাৰণেতো গোটেই ৰাইজে এতিয়া আপোনাৰ বিজেপিকে বিচাৰিছে ময়ূৰ গুৱাহাটীয়ে আগবাঢ়ি আহিছে তেখেতৰ যথেষ্ট জনপ্ৰিয়তা দেখা গৈছে এবাৰ হয়তো পৰিৱৰ্তন হ'ব পাৰে বিগত সময়ত যিখিনি যেনেধৰণে থাকিব সেই মানুহৰ ৰাইজৰ সমৰ্থন হয়তো আদায় কৰিব পৰা নাই কাৰণ তেওঁৰ লগত থকা যিখিনি ব্যক্তি পূৰ্বৰ যিখিনি কংগ্ৰেছী ব্যক্তি সেই কংগ্ৰেছী ব্যক্তিখিনি ইতিমধ্যে বিজেপিলৈ অহা দেখা গৈছে সাধাৰণ ভোটাৰে কোৱাৰ দৰে দেৱব্ৰত শইকীয়াৰ ভেটি এইবাৰ থৰক বৰক নেকি উল্লেখ্য যে 2021ৰ নিৰ্বাচনত দেৱব্ৰত শইকীয়া মাত্ৰ 683টা ভোটতহে জয়লাভ কৰিছিল 2024ৰ লোকসভা নিৰ্বাচনত 127টা ভোটহে অধিক লাভ কৰিছিল কংগ্ৰেছে সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত নাজিৰাত বৃদ্ধি পালে চাহ বাগানৰ ভোটাৰ এনে সময়ছোৱাত নাজিৰা হস্তগত কৰিবলৈ বিজেপি আত্মবিশ্বাসেৰে আগুৱাই আহিছে 2021